বৰ্তমান সময়ত ৰাজনীতিৰ যিটো আচলতে সিস্টেম ব্যৱস্থাটোৰ প্ৰতি উঠি অহা প্ৰজন্ম কিন্তু অনিহা আহিছে ৰাজনীতিৰ জৰিয়তে অঞ্চল এটা বা সমাজ এখনক আগবঢ়াই লৈ যাব পৰা যাব আমি যিমানে দল সংগঠন নকৰোঁ কিয় ৰাজনৈতিকটো লাগিবই ৰাজনীতি নহ'লে আপুনি অঞ্চলটোৰ ক্ষেত্ৰখনত বা সমাজ এখনক বা উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়াটো অলপ অসম্ভৱ হয় সেইকাৰণে শিক্ষিত চামক সদায় ৰাজনীতিক ক্ষেত্ৰখনত আগবাঢ়ি আহিবলৈ মই অনুৰোধহে কৰিম কিয়নো দূৰৰ পৰা দেখিবলৈ হয়তো সঁচাকৈ মানে আমি আঁতৰি থাকোঁ কাৰণে বেয়া যেন লাগে নমস্কাৰ কথাশিল্পৰ আজিৰ অনুষ্ঠানলৈ আমি সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ কথাশিল্পৰ ভিডিঅ' অতিথি হ'ল এগৰাকী সদ্য প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি আৰু এইগৰাকী সদ্য প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতিক আমি এই কাৰণেই আজি এই ভিডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এইগৰাকী সদ্য প্ৰাক্তন সভাপতিয়ে গাঁও পঞ্চায়তৰ সভাপতি হৈ থকাৰ সময়ত তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত উক্ত গাঁও পঞ্চায়তটো আৰু এই গাঁও পঞ্চায়তটো হ'ল তালাপ গাঁও পঞ্চায়ত আমাৰ অতিথি তালাপ গাঁও পঞ্চায়তৰ সভাপতি মানৱজ্যোতি সোণোৱাল আজিৰ অনুষ্ঠানলৈ আমি আপোনাক স্বাগতম জনাইছোঁ ভালে আছে ভালে আছোঁ হয় ধন্যবাদ জনাইছোঁ কথাশিল্পৰ পৰিয়ালবৰ্গলৈ আজি এই অনুষ্ঠানত নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ পোনে পোনে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু পঞ্চায়তৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিছে আৰু এতিয়া বৰ্তমান কিহত ব্যস্ত আৰু কেনে অনুভৱ বৰ্তমান সময়ত ঘৰুৱা কাম কাজক লৈ আৰু নিজৰ বেপাৰ বাণিজ্যক লৈ অলপমান ব্যস্ত আছোঁ 5টা বছৰৰ শেষত ৰাইজে যিধৰণে মৰম চেনেহবিলাক দিছে হয়তো পূৰ্ব পঞ্চায়ততকৈ কিছু সলনি হ'ল বুলি মই ভাবোঁ সেই অনুভৱটো অলপ ভাল বাকী আৰু পৰিকল্পনা কেনেধৰণে হাতত লৈ থৈছে যিহেতু আপুনি কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে আপোনাৰ কাৰ্যকালটো মই 2019 চনৰ ফেব্ৰুৱাৰী মাহত দায়িত্ব লৈছিলোঁ আৰু 2024 ফেব্ৰুৱাৰীত আমাৰ 5টা বছৰ কাৰ্যকাল সম্পূৰ্ণ হৈ গৈছে ইতিমধ্যে বেছি দিন হোৱা নাই আকৌ নিৰ্বাচন যিহেতু আহিব হয় পঞ্চায়ত নিৰ্বাচন আহিব নিশ্চয় চাগে আকৌ নামিব নে তেনেধৰণৰ কোনো মনত সপোন পুহি ৰখা নাই আৰু সপোন পুহি নৰখাৰ বাবেই যিমানখিনি পাৰোঁ চেষ্টা কৰি গৈছিলোঁ কোনো ধৰণৰ আপোচ মীমাংসা নকৰাকৈ গতিকে সপোন বৰ্তমানলৈকে নাই আৰু পৰিস্থিতি পৰিৱেশে পাছলৈ কি কৰে এইটো ভগৱানে জানিব যিহেতু আপোনাৰ যিখন পঞ্চায়ত তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তালাপ গাঁও পঞ্চায়ত বহুত পুৰণা এখন পঞ্চায়ত আৰু তাৰপিছত কিন্তু যেতিয়াৰ পৰা পঞ্চায়তখন প্ৰতিষ্ঠা লাভ কৰিছে আমি দেখিছোঁ যে আপুনি যেতিয়াৰ পৰা দায়িত্ব লাভ কৰিলে সভাপতি হিচাপে তাৰপিছত কিন্তু এক বেলেগ এটা ৰূপত ৰাইজে দেখিবলৈ পালে বহু আপুনি বঁটা সন্মান বা বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়তে হওক ৰাজ্যিক পৰ্যায়ত মই বাদেই দিলোঁ জিলাখনৰ ভিতৰত বাদেই দিলোঁ বিভিন্ন সন্মান লাভ কৰি আনিলে হয় আচলতে আমি দায়িত্ব লৈছিলোঁ 2019 চনৰ ফেব্ৰুৱাৰী মাহত তাৰ পিছৰ পৰা আমি তালাপ গাঁও পঞ্চায়তখনক এটা নতুন ৰূপত লৈ যাবলৈ চেষ্টা কৰিছিলোঁ এয়া কেৱল গাঁও পঞ্চায়তৰ সভাপতিজনৰে নহয় ইয়াত গোটেই তালাপবাসী ৰাইজৰ লগতে সেই সময়ত যিসকল আমাৰ প্ৰতিনিধি আছিল ৱাৰ্ডৰ প্ৰতিনিধি সকলোৱে মিলিত প্ৰচেষ্টাতে আচলতে আমি নতুন এটা ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ আৰু যিমানখিনি আমি ইতিমধ্যে মই অৱগত কৰিছোঁ ৰাইজৰ মতামতক লৈ ৰাইজৰ যি ফিডবেক সেই ফিডবেকত আমি যথেষ্ট সুখী বৰ্তমান সময়ত আৰু কিমান কি কৰিব পাৰিলোঁ নাজানো কিন্তু চেষ্টা এটা কৰিছিলোঁ আপুনি মানে ব্যক্তিগতভাৱে সুখী হৈ নাই গোটেই কাম কাজখিনি 5 বছৰীয়া কাৰ্যকালত সঁচা কথা ক'বলৈ ব্যক্তিগতভাৱে মই যথেষ্ট সুখী তথাপিও আৰু কিছু কৰাৰ হেঁপাহ এটা থাকি গ'ল আৰু বিভিন্ন বঁটা লাভ কৰিছে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়তো বঁটা লাভ কৰিছে মুঠ কেইটা বঁটা আৰু কিহৰ কাৰণে বঁটাবিলাক দিয়া হয় আচলতে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত 2টা বঁটা লাভ কৰিছোঁ তাৰপিছতে ৰাষ্ট্ৰীয় পৰ্যায়তে কৰোণা পেণ্ডামিকৰ সময়ত যিটো তাতে 6জন গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰিছিল কৰোণা সময়ত এক্টিভ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে তাতো মই নিৰ্বাচিত হৈছিলোঁ গোটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু আমি চাইল্ড ফ্ৰেণ্ডলি এৱাৰ্ড এটা পাইছিলোঁ চাইল্ড ফ্ৰেণ্ডলি এৱাৰ্ড সেইটো ৰাষ্ট্ৰীয় বঁটা হয় MOPR ফালৰ পৰা দিয়ে মিনিষ্ট্ৰী অফ পাৰ্লিয়ামেণ্টৰ ফালৰ পৰা তাৰপিছতে আমি সৰ্বশ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ বঁটাও পাইছিলোঁ এইটো সামগ্ৰিক দিশটোৰ ওপৰত চালি জাৰি চাই গাঁও পঞ্চায়তখনক দিয়ে আৰু সৰ্বশ্ৰেষ্ঠ বঁটাটো যেতিয়া আমি পাইছোঁ তেতিয়া আমাক 15 লাখ টকা এটা পুৰস্কাৰ হিচাপেও দিছিল এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়া হয় আৰু আমি যথেষ্ট সুখী এইটো কাৰণে 2.5 লাখৰ ওপৰত গাঁও পঞ্চায়ত যিহেতু আছে তাৰ মাজত হয় দেশত তাৰ মাজত তালাপ গাঁও পঞ্চায়তৰ এটা নাম এইটো
আমি সুখী আচলতে আমাৰ তালাববাসী যথেষ্ট সুখী তালাববাসীৰ লগতে আমাৰ মই নিজেই আচলতে ভাবিব নোৱাৰা এটা সেই সময়ত মানে উপলব্ধি কৰিছিলোঁ কাৰণ এইবিলাক বস্তু আচলতে পায় বা এই ধৰণে পুৰস্কাৰ পায় বুলি আমি ভবা নাছিলোঁ বা এতিয়া ভালেকেইবাৰ মোক গাঁও পঞ্চায়তৰ সভাপতি হিচাপে এক্টিভ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে বাহিৰত লৈ গৈছে অসম চৰকাৰৰ ফালৰ পৰা এই বাহিৰলৈ নিয়া বা পুৰস্কাৰ পোৱা এই বস্তুটো প্ৰথম অৱস্থাত গম পোৱা নাছিলোঁ যেতিয়া গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মই অধিষ্ঠিত হৈছিলোঁ বা ৰাইজে মোক যেতিয়া আসনত বহুৱাইছিল পৰৱৰ্তী সময়ত কাম কাজখিনি কৰি গৈ থাকোঁতে যিধৰণে কামখিনি হৈ গৈ আছে আৰু সেই কামখিনিৰ ওপৰতে হয়তো ওপৰৰ মহলাই সেই সময়ত চকু দৃষ্টি ৰাখিছিল আৰু সেই দৃষ্টিমতে লাহে লাহে মোক প্ৰথম অৱস্থাত আপোনাৰ আগৰতলাত এখন সন্মিলন হৈছিল সেই সন্মিলনত নিমন্ত্ৰণ কৰিলে অসম চৰকাৰে মোক লৈ গৈছিল আৰু তাতে বেষ্ট প্ৰেজেণ্টেশ্যন আমাৰ যিটো পঞ্চায়তৰ প্ৰেজেণ্টেশ্যন আছিলে কাম কাজ কৰাৰ ওপৰত সেই প্ৰেজেণ্টেশ্যনত বেষ্ট প্ৰেজেণ্টেশ্যনটো আমি তালাপে পাইছিলোঁ সঁচা কথা ক'ব গ'লে মোৰ ইংলিছ বৰ ভাল নহয় তাতে হিন্দীও বৰ ভাল নহয় হিন্দীত মই কৈছোঁ ভঙা হিন্দীত কৈছোঁ যদিও যিহেতু আমাৰ তালাপ গাঁও পঞ্চায়তখন বিভিন্ন জাতি ধৰ্মৰ ভাষাভাষীৰ লোক আছে সেইকাৰণে হিন্দীও একেবাৰে বেয়া বুলি ক'ব নোৱাৰি বুজি পোৱাকৈ মই হিন্দীখিনি ক'ব জনা হৈছোঁ আৰু তেতিয়া আৰু তেনেকৈ উপস্থাপন কৰিছিলোঁ আৰু বেষ্ট প্ৰেজেণ্টেশ্যনৰ হেৰিটো আমি তাত পাইছিলোঁ দেশৰ কিমান পঞ্চায়তৰ গোটেই ভাৰতবৰ্ষৰ ভালেকেইখন বহুকেইখন ৰাজ্যৰ তাতে প্ৰতিনিধি উপস্থিত আছিল তাৰপিছতে আপোনাৰ যিসকল তাতে মিনিষ্টাৰবিলাক আছে আগৰতলাৰ MLA মিনিষ্টাৰবিলাকো উপস্থিত আছিল ৰাষ্ট্ৰীয় পৰ্যায়ত হৈছিল আৰু সেইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেইটো আপোনাৰ আৰম্ভণি হয় তাৰপিছত মানে ক্ৰমান্বয়ে ভাল খবৰবিলাক পাই থাকোঁ তেতিয়া তাৰপিছতে আকৌ ৰাষ্ট্ৰীয় বঁটাৰ চাইল্ড ফ্ৰেণ্ডলি এৱাৰ্ডটো সেইটো আমি পাইছোঁ তাৰপিছত যিটো পণ্ডিত দীনদয়াল পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ যিটো সৰ্বশ্ৰেষ্ঠ বঁটা পঞ্চায়ত সেইটো আটাইতকৈ সৰ্বশ্ৰেষ্ঠ বঁটা সেইটো পঞ্চায়ত লেভেলত মানে তাতকৈ ডাঙৰ বঁটা নাথাকে আচলতে তাতকৈ ডাঙৰ বঁটা নাথাকে এইটো কোন চনত পাইছিলে এইটো 2022 চনত পাইছিলোঁ 22 চনত পাইছিলোঁ সেই বঁটাটো ক'ত প্ৰদান কৰে সেইটো আমি আমাক একচুৱেলি সেই সময়ত হয়তো বিশেষ কাৰণবশত আমি একচুৱেলি জম্মু কাশ্মীৰত অনুষ্ঠান কৰিছিলোঁ প্ৰধানমন্ত্ৰীয়ে নিজে তাতে সেই অনুষ্ঠানটোত উপস্থিত আছিল আৰু আমাক প্ৰথম অৱস্থাত তাত যাবলগীয়া হ'ব পাৰে বুলি আমাক আগতীয়াকৈ জনাই ৰাখিছিল কিন্তু পৰিস্থিতি পৰিৱেশৰ কাৰণে পিছলৈ সেই আদাৰ ষ্টেটৰ মানে বাহিৰৰ ৰাজ্যৰ মানুহখিনিক মানে সেই সময়ত সেই তাতে যিটো পৰিৱেশ এটা হয়তো কিবা সৃষ্টি হৈছিল চাগে তাৰ কাৰণে জম্মু কাশ্মীৰত বেলেগ ৰাজ্যৰ যিখিনি হেৰি আছিল প্ৰতিনিধি তেখেতলোকক যোৱাটো বন্ধ কৰাই দিলে আৰু ভাৰ্চুৱেল কনফাৰেন্সৰ যোগেদি সেইটো আমি আমাৰ পঞ্চায়তলৈ পঠিয়ালে আৰু বিধায়ক মহোদয় হতুৱাই আমাক বঁটাটো প্ৰদান কৰিছিলে সময়ত আৰু তেখেতে তাতে বুটাম টিপাল হয় প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা ল'লোঁ হয় সেইটো আমাৰ দুৰ্ভাগ্য আৰু এফালে ভাল খবৰ এফালে দুৰ্ভাগ্য আৰু তাতে প্ৰধানমন্ত্ৰীয়ে বুটাম টিপাৰ লগে লগে আমাৰ পঞ্চায়তৰ যিটো অ'ন ফাণ্ডৰ একাউণ্ট আছে তাতে বুটামটো টিপাৰ লগে লগে এইফালে মেছেজো আহিছে 15 লাখ টকা একদম লগে আহিছে এইটো মানে এটা চিষ্টেম হয় সেইটো চিষ্টেম হয় ইমানবিলাক বঁটা বা ইমানবিলাক সন্মান আপুনি 5টা বছৰত কৰি আনিলে আমিও বহুদিন ধৰি সমাজৰ লগত জড়িত হৈ আছোঁ বা দেখিছোঁ যে কিন্তু আমিতো অসমত তেনেধৰণে ইমান বেছি দেখা নাছিলোঁ এখন পঞ্চায়তে ইমান বঁটা ইমান আপুনি কেনেধৰণে কিবা বেলেগ ৰাস্তা বেলেগ পথ কিবা আছিলে নেকি তেনে পথ আচলতে বেলেগ বুলি নহয় সদিচ্ছাটো মেইন বস্তু হয় সদিচ্ছাটো এটা পথ হয় আচলতে যিহেতু কাম কৰা হেঁপাহ এটা আছিল আৰু সৰুৰে পৰা যিখিনি দেখিছোঁ দেউতাক সঁচা কথা ক'ব গ'লে অনুকৰণ কৰাৰ দৰে হৈছিল কাৰণ গাঁৱৰ ওচৰ পাজৰৰ মানুহবিলাক যেতিয়া দেউতাৰ ওচৰত আহে কিবা সহায় বিচাৰি বা কিবা বিপদত পৰিলে বা কেতিয়াবা কিবা পৰামৰ্শ ল'বলৈ তেনেকুৱা অহা দেখি হয়তো ময়ো সেইফালেই মানে ঢাল খালোঁ আৰু তেতিয়াৰ পৰাই মানে আপুনি সমাজৰ হয় তেতিয়াৰ পৰা সমাজৰ হয় আৰু মই গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ মেইন হেৰিটো দেউতাৰ বুলি ক'লেও বেয়া নহয় কাৰণ দেউতাৰ পৰা অনুপ্ৰাণিত হৈছোঁ যিহেতু মানে আপুনি কেতিয়াবা ভাবিলে পঞ্চায়তৰ সভাপতি হ'ম কাম কৰিম তেনেধৰণৰ এটা এইটো বৰ তেনেকুৱা হেৰি পূৰ্ব পৰিকল্পনা বুলি নকওঁ তেতিয়া কাৰণ মই মেট্ৰিক পৰীক্ষা দিয়ালৈকে তেনেকুৱাকৈ একেবাৰে স্কুলৰ ভদ্ৰ ষ্টুডেণ্ট আৰু মানে ভদ্ৰ ছাত্ৰ একেবাৰে সহজ সৰল মানে আৰু সেই সময়ছোৱাত মই যিধৰণে অলপ লাজুকীয়াও আছিলোঁ তেতিয়া আৰু লাজুকীয়াৰ কাৰণে মানে মানুহে এতিয়া মোক যিসকল লগৰে দেখে তাহাঁতে মোক কয় তই কেনেকৈ এইটো লাইনত আহি গ'লি বুলি কয় মানে আৰু এতিয়া যিটো অৱস্থাত আছোঁ ইয়াৰ মানে গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ 5 বছৰমান আগত যিহেতু মই আচলতে কি হ'ল হায়দৰাবাদত ইণ্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ ডেকোৰেশ্যনৰ ওপৰত এটা কোচিং ল'ব গৈছিলোঁ
অসম চৰকাৰৰ ফালৰ পৰা যে পঠিয়াইছিলে তেতিয়া বহুকেইজন অসমৰ ল'ৰা তালৈ গৈছিলে, তাৰ লগতে ময়ো আছিলোঁ মানে। আৰু তেতিয়া তাতে থকাৰ অৱস্থাত তাৰ পৰা আহি মই লাইন এটা বেলেগ ল'ম বুলি ভাবিছিলোঁ। আৰু সেইখিনি সময়তে পঞ্চায়ত ইলেকশ্যন হৈ আছিলে, এইটো 2012 চনমানৰ কথা হ'ব, 12-13 চনমানৰ কথা হ'ব। তেতিয়া ইয়াতে আহি দেখিলোঁ পঞ্চায়ত ইলেকশ্যন হৈছিলে। আৰু সেইখিনি সময়ত দেউতাই ক'লে অকণমান পঞ্চায়ত ইলেকশ্যন হেৰি হৈ আছে, আৰু বিধায়কজন আমাৰ দেউতাৰ লগত ভাল আছিল আচলতে। তো বিধায়কো ক'লে যে এতিয়া বৰ্তমান যিজন বিধায়ক বলিন চেতিয়া, তেখেতেও ক'লে যে অলপ ইলেকশ্যনত লাগি ভাগি দিবি, দেউতায়েও ক'লে। আৰু তেতিয়া আহিছোঁ আৰু সেইখিনি সময়ত সেই তেনেকৈ প্ৰথম ৰাজনৈতিক জীৱনৰ পাতনি মেলিছোঁ। আৰু তেতিয়া কিন্তু কোনো মনত এনেকুৱা ভাৱ এটা নাছিল যে ভৱিষ্যতে মই নিজে খেলিম বা কিবা তেনেকুৱা। তো 5টা বছৰ অতিক্ৰম হ'ল, বহু ঠাইত আমিও কথা দিলোঁ যে ঠিক আছে আপোনালোকৰ কামখিনি কৰি দিব, এবাৰ ভোটটো দিয়ক, জিকিব। পৰৱৰ্তী সময়ত তেনেকুৱাকৈ মানে কাম কৰিছে, নকৰা নহয়, কিন্তু যিধৰণে আমি ভাবিছিলোঁ সেইমতে কামখিনি হৈ নুঠিলে। আৰু ছিষ্টেমটোৰ বিষয়ে আমিও নাজানো কেনেকুৱা কি হয়, গতিকে ছিষ্টেমটো মই নিজেই জানো কি আছে কি নাই, আৰু ৰাইজকো জনাওঁ বুলি ভাবিয়ে এই পঞ্চায়ত ইলেকশ্যনত অৱতীৰ্ণ হ'লোঁ, জড়িত হৈ পৰিলোঁ। আমি দেখিছোঁ যে বিভিন্ন পঞ্চায়তবিলাকৰ যিবিলাক সভাপতিয়ে হওক, সভানেত্ৰীয়ে হওক, ঠিক এই ফাণ্ডবিলাক সমান নাহে নেকি? আপুনি ইমান কাম কৰিছে, কিছুমান পঞ্চায়তৰ সভাপতিয়ে যে কামেই কৰিব নোৱাৰে। ফাণ্ডৰ ক্ষেত্ৰত আচলতে পপুলেশ্যন ৱাইজত আহে, কিন্তু এটা বস্তু দেখিছোঁ তালাপ গাঁও পঞ্চায়ততকৈ বহুত বেছি ফাণ্ড অহা পঞ্চায়তবিলাকো হয়তো ভালদৰে ব্যৱহাৰ কৰি ল'ব পৰা নাই পইচাখিনি, যিখিনি আচলতে ৰাইজে বিচাৰিছে, অতি প্ৰয়োজনীয় যিবিলাক কাম থাকে। আচলতে আমি তালাপ গাঁও পঞ্চায়তে আচলতে ৰাইজৰ লগত প্ৰতিটো মুহূৰ্ততে থাকোঁ। আৰু মই সন্ধিয়া হ'লে কেতিয়াবা শিক্ষাগুৰুসকলৰ লগত বহোঁ, কেতিয়াবা আমাৰ দোকানৰ যিবিলাক ব্যৱসায়ী সন্থা আছে তেখেতলোকৰ লগত বহোঁ, কেতিয়াবা আমাৰ লগৰবিলাকৰ লগত বহোঁ, কেতিয়াবা খেলপথাৰত গৈ খেলুৱৈসকলৰ লগত বহোঁ। তেনেকৈ প্ৰত্যেকৰ লগতে বহা বহি কৰি তেখেতলোকৰ মতামতবিলাক জানিবলৈ প্ৰয়াস কৰোঁ। আৰু শেষত গৈ অতি প্ৰয়োজনীয় সমস্যাবিলাক তাৰ মাজৰ পৰা উলিয়াই আনি আমি কৰিবলৈ যত্ন এটা কৰোঁ। আৰু যিবিলাক বস্তু চকুত পৰে আচলতে অতি প্ৰয়োজনীয় কামবিলাক কৰি দিয়াৰ পিছতহে চকুত পৰে। সাধাৰণতে হৈ থকা কামবিলাক কৰি থাকিলে আপুনি হয়তো ইমান চকুত নপৰিবও পাৰে, যেনেকৈ ৰাস্তা পদূলি প্ৰত্যেকে বনায়ে থাকে। আমি গাঁও পঞ্চায়তেও বনাই আছিলোঁ, তেতিয়া তালাপ গাঁও পঞ্চায়তৰ দায়িত্বত থাকোঁতে আমি নলা বনাই আছিলোঁ। কিন্তু আমাৰ তালাপ গাঁও পঞ্চায়তৰ এনেকুৱা কিছুমান কাম আছিল যিখিনি কাম আগে পিছে হোৱা নাছিল। যেনেকৈ যদি কওঁ আপোনাক, আমাৰ তালাপ গাঁও পঞ্চায়তৰ 15 কিলোমিটাৰ ইফালে সিফালে যদি চাওঁ, আমি ডুমডুমালৈকে যদি চাওঁ বা হাবচানলৈকে যদি চাওঁ, তাতে খেলাৰ কোনো বাচ্চাবিলাকৰ শিশুসকলৰ মানে খেলাৰ কোনো ধৰণৰ তেনেকুৱা এখন খেলপথাৰ নাছিল বা শিশু উদ্যান নাছিল। তো আমি তালাপ গাঁও পঞ্চায়তত বহাৰ পিছতে সেই চাইল্ড ফ্ৰেণ্ডলি এৱাৰ্ড পোৱাৰ লগে লগে আমি টকা 5 লাখ টকা তেতিয়া আমি হেৰি পাইছিলোঁ, তাতে পুৰস্কাৰ হিচাপে পাইছিলোঁ। সেই টকাৰে আমি শিশু উদ্যান এখন বনাবলৈ যত্ন কৰিলোঁ। আৰু সেই শিশু উদ্যানখনত যেতিয়া আমি বনালোঁ, তেতিয়া বাহিৰৰ পৰাও মানুহ আহিলে, আৰু যথেষ্ট সংখ্যক মানুহে তাতে আহি পঞ্চায়তখনো দেখি গ'ল। আৰু তেনেকৈ মানে বস্তুবিলাক চকুত পৰা হ'লগৈ। আৰু তাৰ পিছৰ যিটো আমাৰ তালাপ গাঁও পঞ্চায়তৰ আৰু এটা হেৰি আছে, আমাৰ পঞ্চায়তবিলাকে সাধাৰণতে গেলাৰী বা ষ্টেডিয়ামৰ ক্ষেত্ৰখনত মানে সদায় পিছ হুহুকি থাকে, বনাবলৈ আগ নাবাঢ়ে। যেতিয়ালৈকে ওপৰৰ পৰা বিধায়ক মহোদয়ৰ ফাণ্ড যেতিয়ালৈকে নাহে, বা সাংসদ মহোদয়ৰ ফাণ্ড যেতিয়া নাহে, বা চেণ্ট্ৰেলৰ পৰা ফাণ্ড যেতিয়ালৈকে নাহে, তেতিয়ালৈকে কোনো ধৰণৰ পঞ্চায়তে খেলপথাৰখনৰ ক্ষেত্ৰত মানে গুৰুত্ব দিয়াটো দেখা নাযায়। কিন্তু আমি তালাপ গাঁও পঞ্চায়তে প্ৰতিখন খেলপথাৰ মেৰামতি কৰাৰ লগতে আমি তালাপ ৰাজহুৱা যিখন নগৰ খেলপথাৰ আছে, সেই খেলপথাৰখনত আমি এটা গেলাৰী ব্যৱস্থা কৰিছিলোঁ। এই তালাপ গাঁও পঞ্চায়তে প্ৰথম হ'ব যে পঞ্চায়ত লেভেলত এটা গেলাৰী ব্যৱস্থা কৰিছিলোঁ 15 ফাইনেন্সৰ ফালৰ পৰা। আৰু কিমান টকাৰ হেৰি আছিল এইটো? মুঠ 8 লাখ কিবা টকা এটা আছিল। এইটো প্ৰথম হ'ব আমাৰ তালাপ গাঁও পঞ্চায়তৰ ফালৰ পৰা হয়। আৰু এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি কৰিছোঁ, যিটো বস্তু আচলতে আগে পিছে হোৱা নাই কাৰণে ৰাইজে হয়তো তালাপ গাঁও পঞ্চায়তখনৰ এটা সুকীয়া দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। আমি চাওঁ যে যি সময়ত গাঁও পঞ্চায়তৰ সভাপতি বুলি ক'লে আচলতে মানুহৰ প্ৰতি অকণমান অনীহা এটা ভাৱ বা খুব দুৰ্নীতিপৰায়ণ হ'ব নেকি। আমি কিছু দেখোঁ যে আগত একো নাছিলে, গাঁও পঞ্চায়তৰ সভাপতি হৈ গ'ল, 5টা বছৰ গ'ল, এটা কাৰ্যকাল গ'ল, দেখিলোঁ একদম অট্টালিকা ঘৰ গাড়ী মটৰ লৈ, মানে তেখেতৰ আমাৰ সাধাৰণ ভাষাত যিটো আচলতে লাইফ ষ্টাইল চেঞ্জ হৈ যায়। মানুহৰ চকুত মানে এটা দুৰ্নীতিপৰায়ণ এখন চকী, এনেকুৱা ধৰণৰ এটা ছবি আছে। তাৰ বিপৰীতে আপুনি বেলেগ এখন ছবি কিন্তু ৰাইজক এবাৰ তিনিচুকীয়া জিলাবাসীক, বিশেষভাৱে মই তিনিচুকীয়া জিলা বুলিয়ে ক'ম, তিনিচুকীয়া জিলাবাসীক আপুনি বেলেগ এখন ছবি দেখালে যে আচলতে পঞ্চায়তে এনেধৰণেও কাম কৰিব পাৰি। এই যিটো আপোনাৰ পৰিকল্পনা বা মানসিকতা ক'ৰ পৰা আহিলে, আপুনি ক'ত চিন্তা কৰিলে? চাওক, প্ৰথম কথা কওঁ, আজিও
গাঁও পঞ্চায়তৰ সভাপতি বুলি ক'লে প্ৰথম শব্দটোৱে বদনাম। গাঁও পঞ্চায়তৰ সভাপতি বুলি ক'লে, গাঁও পঞ্চায়ত বুলি ক'লে টকা খোৱাৰ অফিচ বুলি বহুতে ভাবে। আচলতে চিন্তাধাৰাবিলাক আমি নিজেই সৃষ্টি কৰি থৈ দিলোঁ। আমি পূৰ্বৰ পৰা সেই বস্তুখিনি ৰাইজৰ মনত এটা সাজ বহুৱাই দিলোঁ, সেইটো ছিষ্টেমতে কৰি আচলতে। হয়তো মই কোৱা কথাটো বেয়া হ'ব পাৰে, কিন্তু সত্যটো এইটো হয় আচলতে। আৰু মানুহ এজনক চাওক, আজি মোৰ দৃষ্টিৰে মই এইখিনিতে এটা কথা কওঁ। আমাৰ দেউতাই মোক কৈছিলে, যদি তুমি কাৰোবাৰ পৰা টকা ধাৰ লৈ ৰাখিছা, সেই মানুহজনক যদি তুমি টকাটো ঘূৰাই দিব নোৱাৰাগৈ, যেতিয়ালৈকে নোৱাৰিবা, তুমি যদি অইনদিনা ঘড়ী পিন্ধা, হাতত আঙুঠি পিন্ধা, কিন্তু সেই মানুহজনৰ ওচৰত যেতিয়াই যাবা, তুমি ঘড়ী আঙুঠি এইবিলাক খুলি কিনে থিয় হ'বা সদায়, যেতিয়ালৈকে ঘূৰাই দিব নোৱাৰিবা। আমাৰ দেউতাই মোক কৈছিল, কাৰণ দেউতাই কৈছে যেতিয়ালৈকে তই নিজেই বস্তুটো ঘূৰাই দিব পৰা তোৰ যেতিয়া হেৰিয়ে নাই, তই নিজেই সাজি কাচি থাকি সেই মানুহজনৰ ওচৰত তোৰ থিয় হোৱাৰ অধিকাৰো নাই, তই ঋণী হৈ আছ, তাৰ ওচৰত ঋণী হৈ আছ। তো মই এটা বস্তু ভাবোঁ যে প্ৰয়োজন প্ৰত্যেককে আছে, ঘৰ এটা প্ৰয়োজন হয়। মই ভাবোঁ মানুহ যদি কম আছে, তেতিয়াহ'লে পানী নপৰা ঘৰ এটা হ'লেই হ'ল, তেনেকুৱা আটক ধুনীয়া অট্টালিকাও নালাগে। বা অহা যোৱা কৰিবলৈ যদি কিবা কাৰণত গাড়ী এখনৰ প্ৰয়োজন আছে, সৰু হওক ডাঙৰ হওক, সৰু গাড়ী এখন হ'লেও হওক, মুঠৰ ওপৰত পানী নপৰিলেও হ'ল। তো তেনেকুৱা এগাল টকাৰ তেনেকুৱা লালসাটো আচলতে নাই। এই ধৰণে মানে সহজ সৰলভাৱে জীয়াই থাকিব বিচাৰোঁ। খালি এটা বস্তু কি, পৰিৱেশৰ লগত থাকি ভাল পাওঁ কাৰণে ঘৰত এখন ফুলবাৰী ৰাখিবলৈ যত্ন এটা কৰিছোঁ, সেইটোৱে মোৰ বিৰাট ডাঙৰ চখ। বাকী তেনেকুৱা চখ বুলি তেনেকুৱা বিশেষ নাই। আৰু টকা পইচাৰ ক্ষেত্ৰত কোনোদিনা টকাক প্ৰাধান্য দি কিনে কাম কৰা নাই, সদায় সন্মানক প্ৰাধান্য দি কৰিছোঁ। মাজতে সুধিছোঁ, 5 বছৰীয়া কাৰ্যকালত কেতিয়াবা ঘোষ জাতীয় কিবা বহুত ফাণ্ড আহিছে, আপুনি প্ৰায় বহু কোটি টকা চাগে 5 বছৰ কাৰ্যকালত কৰিব, কাম কৰিছে বিভিন্ন ক্ষেত্ৰত, কিবা লৈছেনে কেতিয়াবা? এটা বস্তু আপোনাক স্পষ্টকৈ এইখিনিতে ক'ব বিচাৰিম। মানে প্ৰথম কথা হৈ গ'ল কি, তেনেকুৱাকৈ আজি তাৰিখত যদি মই নামখিনি কৈ দিওঁ তেতিয়াও এটা হেৰি হয়, কিন্তু বহুত বস্তু তেনেকুৱাকৈ মানে আগবঢ়াব যত্ন কৰি কৰিছিল, মানে চেষ্টা কৰিছিল। কিন্তু মই তেখেতলোকক এটা বস্তু কওঁ যে পঞ্চায়তৰ এই বস্তুটো প্ৰয়োজন হৈছে, যদি আপুনি নিজৰ ইচ্ছামতে যদি কিবা কৰিব বিচাৰে কৰি দিব পাৰে। মানে পঞ্চায়তৰ কাৰণে মানৱ জ্যোতি সোণোৱালৰ পকেটৰ কাৰণে নহয়। তেনেকুৱাকৈ ভালেকেইটা কামো হৈছে। এতিয়া মই নামকেইটা মেনশ্যন কৰি দিব বিচৰা নাই, কিন্তু তেনেকুৱাকৈ হৈছে। আৰু কেতিয়াবা কিছু ক্ষেত্ৰত কোনোবাই চাইন এটা মাৰিলেও পইচা যেতিয়া দিব বিচাৰে, মই তেখেতক এটা কথা কওঁ যে নেক্সট টাইম আপুনি যদি পইচাটো দিয়ে, মই চাইনটো নেমাৰিম। সেইকাৰণে গাঁৱৰ যিসকল সহজ সৰল ব্যক্তি আছে, যিসকল গাঁৱৰ আজি তাৰিখত যদি কওঁ, তালাপ গাঁও পঞ্চায়তৰ যিকোনো এজন ব্যক্তিক সুধিব যে মানৱ সোণোৱালে চাইন কৰাৰ বিনিময়ত আজি তাৰিখত ক'ৰবাত 10 পইচা এটা লৈছে নেকি, নাই লোৱা বুলিয়ে ক'ব। আৰু মই প্ৰত্যেককে এটা কথা কওঁ, কোনোবাই যদি যাচিব বিচাৰে যে নেক্সট টাইম এনেকুৱা হ'লে মই চাইন নেমাৰোঁ। আপুনি যিহেতু পঞ্চায়তৰ সভাপতি আছিলে, গতিকে পঞ্চায়তখনৰ চাগে যথেষ্ট পপুলেশ্যন আছে, জনসংখ্যা যথেষ্ট হ'ব। তাৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ, যিজন আটাইতকৈ তলৰ, আমি নিম্ন খাপৰ বুলি কওঁ সাধাৰণ ভাষাত, নিম্ন খাপৰ মানুহজনৰ পৰা একেবাৰে যি আটাইতকৈ শীৰ্ষ আপোনাৰ পঞ্চায়তৰ, এই আটাইবিলাক মানুহৰ চুই যোৱাকৈ, মানে সংস্পৰ্শ কৰাকৈ আপুনি মানে গোটেই কাৰ্যকালটো চলাই নিছেনে? মানে চাওক, মই প্ৰাধান্য আচলতে সেই একেবাৰে শেষৰজন ব্যক্তিক দিব বিচাৰিছোঁ, যিটো আমাৰ বৰ্তমান চৰকাৰখনেও কৈ আছে যে দেশৰ একেবাৰে যিজন দুখীয়া ব্যক্তি, তেখেতৰ অন্তোদয় যিটোৱে তালৈকে যোৱাৰ ব্যৱস্থাটো কৰিবৰ কাৰণে চৰকাৰখনেও আমাক সেই বস্তুটোকে উনুকিয়াই থাকে প্ৰতিখন সভা সমিতিত, আৰু আমিও সেই ধৰণে কামখিনি কৰিবলৈ গৈছোঁ। আৰু ঠিক তেনেকৈ একেবাৰে উচ্চ যিটো কথা ক'লে, উচ্চ ক্ষেত্ৰখনত তেখেতৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ক্ষেত্ৰত তেখেতো আপোনাক দৰকাৰ হ'ব পাৰে। হয়, ব্যৱসায়িক ক্ষেত্ৰত তেখেতৰ প্ৰয়োজনীয় যিবিলাক কাগজ পত্ৰ, সেইখিনি তেখেতৰ সেইখিনি আছেই। কিন্তু আমি আঁচনি দিয়াৰ ক্ষেত্ৰত কোনোদিনা আপোচ মীমাংসা কৰা নাই। আৰু এইটো উদাহৰণ আপুনি পাব যে তালাপ গাঁও পঞ্চায়তে এখন গাঁও পঞ্চায়ত আছিল, যিয়ে অৰুণোদয় ফৰ্ম, এতিয়া ৰিচেণ্টলি আপোনাৰ যিখিনি হৈ গৈছিল, আজি কেইবামাহমানৰ আগতে ফৰ্ম বিতৰণৰ যিবিলাক আছিল, সেইখিনি কিন্তু ৰাজহুৱাকৈ একেবাৰে মাইকত এনাউন্স কৰি ৰাজহুৱা মিটিং এখনত আমি ফৰ্মখিনি বিতৰণ কৰিছিলোঁ তেতিয়া। আৰু আজি তাৰিখত কেতিয়াবা কিছু ক্ষেত্ৰত মোৰ খুৰীজনী মোক বেয়া পায়, কাৰণ মোৰ খুৰী কাষতে আছে, বৰমা এগৰাকীও আছে, হয়তো বেয়া পাবও পাৰে মনৰ ভিতৰত। কিন্তু মই গাঁও পঞ্চায়তৰ সভাপতি বুলি হৈছোঁ বুলিয়ে মই তেখেতলোকক ফৰ্ম এখন নি দিয়া নাই।
মানে আপুনি সভাপতি, আপোনাৰ এইবুলি ঘৰুৱা মানুহগৰাকীক আপুনি অগ্ৰাধিকাৰ কেতিয়াও দিয়া নাই? যিগৰাকীয়ে পাবৰ কাৰণে যোগ্য তেওঁ সদায় তেখেতক দিবলৈ স্থান দি আহিছে। আপুনি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিলে আৰু তাৰ সমষ্টিটোৰ বিধায়ক হৈ গ'ল বলিন চেতিয়া, সাংসদ প্ৰধান বৰুৱা। এই যি দুগৰাকী ব্যক্তি বা যি দুগৰাকী আচলতে ৰাইজৰ প্ৰতিনিধি, আপোনাৰ দৃষ্টিত তেওঁলোকৰ মানে কাম কৰাৰ কাৰ্যক্ষমতা বা কিমান কাম কৰিছে, কি ক'ব আপুনি? মই প্ৰথমতে ক'ব বিচাৰিছোঁ 2014 চনৰ পিছত আপোনালোকেও মন কৰিছে 2014 চনৰ পিছত যথেষ্ট কাম হৈছে আমাৰ ভাৰতত, লগতে অসমখনত, লগতে আমাৰ পঞ্চায়তবিলাকত কাম হৈছে, দেখিছে আপোনালোকে নিজেও। তাৰ আগতেও কাম হৈছে, বহুতে ক'ব এইটো কথা যে তাৰ আগতে কাম হোৱা নাই নেকি, তাৰ আগতেও কাম হৈছে, কিন্তু এটা দীঘলীয়া সময়লৈ কাম হৈছিল, কিন্তু কম সময়তে যথেষ্ট সংখ্যক কাম হোৱাৰ কাৰণে হয়তো এই দলটো মোৰ কাৰণে প্ৰিয় হৈ পৰিছে। বাকী মই যদি সাংসদ বা বিধায়ক হিচাপে যদি আইডেণ্টিফাই কৰি সোধোঁ, যদি মই ক'বলৈ যাওঁ, আমাৰ যিজন বিধায়ক আছে, অতি জনপ্ৰিয় বিধায়ক, মই দাদা বুলিয়ে কওঁ তেখেতক, আৰু তেখেতৰ কাম কাজক লৈ কিনে মই সদায় সুখী। আচলতে কি হয়, বিধায়কজনৰ কাষত যিকোনো এজন ব্যক্তিয়ে নিজৰ ব্যক্তিগত কাম কাজে হওক বা ৰাজহুৱা কাম কাজে লৈ তেখেতৰ ওচৰত যদি যায়, তেখেতে কোনোদিনা না কৰা নাই, তেখেতে কামখিনি কৰিছে। হয়, কেতিয়াবা কিছু ক্ষেত্ৰত পলম হৈছে, খালি সাংসদজনক কেতিয়াবা আমাৰ লগ পাবলৈ অলপ অসুবিধা হয়, আৰু সাংসদজনক যিহেতু আমি কেন্দ্ৰলৈ পঠিয়াইছোঁ, গতিকে কেন্দ্ৰৰ কিছুমান সমস্যা থাকিলে হয় নুঠিলে অলপ দুখ লাগে, গতিকে দুই এবাৰ মই তেনেকৈ তেখেতৰ কৈছোঁ কথা, আৰু হয়তো তেখেতেও বেয়া নাপায়, কাৰণ যুক্তিত কথাটো যিহেতু কৈছোঁ। তেখেতৰ এটা কিবা নিমাতি কইনা বুলিও হেৰি এটা আছে যে মাত নামাতে সংসদত তেনেকুৱা বুলি, তথাপিতো আপোনাৰতো এটা থাকিব, আপুনিতো খুব এক্টিভ এগৰাকী সভাপতি একে দলৰে, তাৰ বিপৰীতে যদি সাংসদজন বা বিধায়কজনো যদি এক্টিভ হয়, আচলতে আপোনাৰ কাম কৰাৰ সুবিধা হ'ল হয়। আচলতে কি হয়, এতিয়া ধৰক মই আপোনাৰ এটা দিছোঁ, এতিয়া যিহেতু চৰকাৰখন আমাৰ নিজৰে, হয়তো কথাবিলাক মই উত্থাপন নকৰাকৈ আওপকীয়াকৈ হৈ যায় কাৰণে তেখেতে হয়তো সংসদত মাতটো নামাতে, বিৰোধী এজনে হয়তো তাত মাতিলেহে হয়তো কামটো হ'ব বুলি তেখেতে তেনেকৈ কয়। কিন্তু বিধায়কজনৰ কথাটো কওঁ, বিধায়কজনে যথেষ্ট কাম কৰিছে, আৰু বিধায়কজনক আচলতে কি হয়, আমাৰ যিবিলাক দলীয় নেতাকৰ্মী আছে, নেতাকৰ্মীখিনিয়ে আচলতে বিধায়কজনক উনুকিয়াই দিব লাগে, যি ক্ষেত্ৰত বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ, কিছুমানে নিজৰ ঠিকাঠুকুলিৰ সুবিধাত হয়তো অতি প্ৰয়োজনীয় কিছুমান কাম কাজখিনি বাদ পৰি যায় বিধায়কক উনুকিয়াই দিয়াৰ ক্ষেত্ৰত, আৰু বিধায়কে সেই বস্তুটোৰ পৰা তেতিয়াই আঁতৰি যায় কাৰণে হয়তো ৰাইজে ভাবে বিধায়কে কামটো কৰা নাই। আচলতে বিধায়কজনক আমি ক'ব লাগে, বিধায়কজনক বাৰে বাৰে আমি বস্তুটো উনুকিয়াই দিলে কামটো হ'ব, নোহোৱা নহয়, ভুলটো আমাৰ থাকে। আচলতে আমি কেতিয়াবা নিজৰ স্বাৰ্থৰ বাবে আচলতে কামখিনি কৰিবলৈ যাওঁতে কোনোবা এটা কাম আমি ছাইডত ৰাখি দিওঁ। কেতিয়াবা বিধায়কগৰাকীক আপোনাৰ যিটো আচলতে কাম কৰাৰ সীমা এগৰাকী সভাপতি হিচাপে, আপোনাৰ বাহিৰেও কিছু কাম কৰিবলগীয়া থাকে, যিটো আপোনাৰ ক্ষমতা নথকা হৈ যায়, পাৱাৰ নথকা হৈ যায়, তেতিয়া আপুনি বিধায়কগৰাকীক অনুৰোধ কৰিছে? নিশ্চয় কৰিছোঁ। তেখেতৰ আপোনাৰ প্ৰতি তেতিয়া কেনেধৰণৰ? তেখেতৰ ৰেচপন্স সদায় পজিটিভ থাকে, আৰু তেখেতে সদায় এটা কথা কৈ থাকে যে কামখিনি ভালকৈ কৰিবি, ৰাইজৰ কাম, আৰু কিবা যদি অসুবিধা পাওঁ মোক জনাবি বুলি তেনেকৈ কয়। আৰু মই যিখিনি পঞ্চায়তত আমাৰ ৰাইজৰ প্ৰস্তাৱিত আঁচনিখিনি কাম কৰিবলৈ যাওঁ, যেতিয়া ৰূপায়ণ কৰিবলৈ যাওঁ, ৰাইজৰ পৰা প্ৰস্তাৱিত হৈ অহা আঁচনিখিনি সেইখিনিও মই বিধায়ক মহোদয়ৰ লগত আলোচনা কৰোঁ। বিধায়ক মহোদয়েও তেতিয়া কয় যে ভাল হৈছে, কৰিব লাগে বুলি বিধায়ক মহোদয়েও কয় তেতিয়া, তো তেনেকৈ আলোচনাৰ মাধ্যমে কামখিনি চলি থাকে। আমি মাজে মাজে দেখোঁ যে আপুনি ছ'চিয়েল মিডিয়াত খুব এক্টিভ, ফেচবুক বিশেষকৈ ছ'চিয়েল মিডিয়া, ফেচবুকত আপুনি এক্টিভ, আৰু আপুনি যদিও ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী পঞ্চায়তৰ সভাপতি হিচাপে সদ্য প্ৰাক্তন, হয়, আপুনি কিন্তু বিজেপিৰ কিছু নীতি মানে তেওঁলোকৰ কাম কাজ সময় সাপেক্ষে কিন্তু আমি ছ'চিয়েল মিডিয়াত সমালোচনা কৰা আপোনাক দেখোঁ, যে এইটো কৰা হ'লে বেয়া আছিলে, এনেকৈ কৰা হ'লে ভাল আছিলে, এনেধৰণৰ আমি কৰা দেখোঁ। এইটো কেতিয়াবা আপোনাক ক'ৰবাত অসুবিধাৰ সৃষ্টি নকৰেনে, যে এগৰাকী দলৰ আপুনি বিজেপি দলৰ প্ৰতিনিধি কৰি আকৌ বিজেপি দলকে সমালোচনা কৰিছে তেনেধৰণৰ? এইটো একচুৱেলি প্ৰশ্নটো আপুনি কৰিছে যেতিয়া মই ক'বলৈ বাধ্য হৈছোঁ। আৰু মই যেতিয়া এই বিষয়টো লৈ কিনে লেখা মেলা কৰোঁ, আচলতে লেখা মেলাৰ আগতে মই দলৰ মজিয়াত বস্তুটো জনাওঁ, হৈ নুঠিলেহে বস্তুটো আচলতে কওঁ, কাৰণ আমাৰ বাবে সেই অন্য আৰু এখন মঞ্চ নাই, তো শেষত গৈ আমি সেই ছ'চিয়েল মিডিয়াতে বস্তুটো উত্থাপনটো কৰোঁ। পৰৱৰ্তী পৰ্যায়ত কিন্তু যথেষ্ট সংখ্যক মানুহৰ পৰা ফোন আহে,
কিন্তু এটা বস্তু মই ক'ব বিচাৰিছোঁ, মই যিখিনি বস্তু লেখা মেলা কৰোঁ তাতে সেইখিনি সম্পূৰ্ণ ৰাজহুৱা স্বাৰ্থত থাকে আচলতে, আৰু ৰাজহুৱা স্বাৰ্থত থকাৰ বাবে হয়তো মোক বস্তুটো ভুল কৰিছে বুলিও ডাইৰেক্টলি ক'ব নোৱাৰেগৈ তেখেতলোকে। আৰু এটা বস্তু মন কৰিব যে মই এতিয়া মোৰ ঘৰৰ যদি কাষৰ ঘৰ এটা আছে, মই সেই কাষৰ ঘৰটোত কোনো ধৰণৰ তেখেতলোকক খোৱা বোৱাৰ ক্ষেত্ৰত বা তেখেতলোকক পিন্ধা উৰণৰ ক্ষেত্ৰত কোনো খৰচ পাতি কৰা নাই। তো গতিকে মোৰ সেইখন ঘৰৰ ওপৰত অধিকাৰ মোৰ নাই। গতিকে মই কংগ্ৰেছৰ বাবে মই কোনোদিনা খাটা নাই বা AJPৰ কাৰণে কোনোদিনা খাটা নাই। গতিকে মই AJP কংগ্ৰেছে যদি ক'ৰবাত কিবা বেয়া কৰি আছে মোৰ তাত মই মাত নেমাতিবও পাৰোঁ, কিন্তু BJPৰ বাবে মই ঘাম পানী ত্যাগ কৰিছোঁ, ঘাম পানী মই পেলাইছোঁ, BJPক জিকিবলৈ চেষ্টা কৰিছোঁ। গতিকে নিজৰ ঘৰখনত যেতিয়া কিবা এটা হয়, গতিকে নিজৰ আত্মসমালোচনাটোৱে মেইন আচলতে, যিটো বস্তু আমি বহুত ক্ষেত্ৰত আঁতৰি ফুৰোঁ আচলতে। নহয় বোলে মই দল কৰিছোঁ গতিকে আমাৰ দলটো এনি হাউ মানে যি ভুল কৰিলেও বেয়া কৰিলেও মাত নেমাতো, সেইটো হ'ব নালাগে আচলতে। মই সেইটো ভাবোঁ আছে, সেইকাৰণে আপুনি মাত মাতি আহিছে। মই সেইকাৰণে ক'ৰবাত যদি হেৰি হয়, মোৰ দৃষ্টিত ৰাইজৰ যদি ক'ৰবাত আঘাত হোৱা যেন লাগে কামৰ ক্ষেত্ৰত বা সমস্যা যদি সমাধান হৈ নুঠে, তেতিয়া আমি দেখিছোঁ যে আপোনাৰ নেতৃত্বত এক ব্যতিক্ৰমী বহু কাৰ্য আপুনি লৈছে। আমি দেখিছোঁ মেট্ৰিকৰ সময়ত অটো ব্যৱস্থা কৰিছে ষ্টুডেণ্টৰ কাৰণে, এনেধৰণৰ বহুত ব্যতিক্ৰমী আছে। এইবিলাক মনলৈ কেনেধৰণে বা আৰু কিবা তেনেধৰণৰ ব্যতিক্ৰমী পদক্ষেপ লৈছে নেকি আপুনি আপোনাৰ 5 বছৰীয়া কাৰ্যকালটোত? আমি এইবাৰ যি মেট্ৰিক পৰীক্ষাৰ সময়ত আমি অটোৰ ব্যৱস্থা কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীখিনি আমাৰ তালাপ পঞ্চায়তৰ অন্তৰ্গত যিসকল ছাত্ৰ ছাত্ৰীয়ে অন্য এটা পঞ্চায়তলৈ গৈ চেণ্টাৰ এটালৈ গৈ যেতিয়া পৰীক্ষা দিবলৈ, প্ৰত্যেকৰ ঘৰে ঘৰে গাড়ী নাই বা ঘৰৰ পৰা ওলাই আহোঁতে অকণমান তেখেতলোকে পঢ়াৰ চাপত হয়তো তেখেতলোকে খৰখেদাকৈ ওলাই আহোঁতে গাড়ী হয়তো সময়ত নাপালে আৰু এটা চাপত থাকি যাব পাৰে বুলি আমি তালাপ গাঁও পঞ্চায়তৰ ফালৰ পৰা নিজাববীয়াকৈ অটোৰ ব্যৱস্থা কৰিছিলোঁ। আৰু কেইবাখনো অটো ব্যৱস্থা কৰাৰ লগতে মই মোৰ নিজৰ যিখন 4চকীয়া সৰু গাড়ী এখন আছে সেইখনো ব্যৱস্থা কৰিছিলোঁ। তেখেতলোকক মানে ব্যক্তিগত বাহন, ব্যক্তিগত হয়, তেনেকৈ তেখেতলোকক আমি পৰীক্ষা কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা কৰিছিলোঁ। ঠিক তেনেকৈ আমি পঞ্চায়তৰ ফালৰ পৰা কৰোণাৰ সময়ত আচলতে কি হয়, কৰোণাৰ সময় সেইখিনি সময়ত যি ধৰণে এটা ছিটুৱেশ্যন সৃষ্টি হৈ আছিল, আচলতে কিমান ভয়ানক আছিল কি আছিল আমি সেইখিনি ক'ব নাযাওঁ, কিন্তু যি ধৰণে এটা ছিটুৱেশ্যন তেতিয়া সৃষ্টি হৈ আছিল, আমাৰ মানুহবিলাক ঘৰৰ বাহিৰলৈ যোৱা নাছিল, কাম কৰিবলৈ যাবলৈ পৰা নাছিল। তো ঘৰৰ মেইন মানুহজন, পুৰুষ মানুহজন যেতিয়া কাম কৰিবলৈ যাব পৰা নাছিল, তেখেতলোকৰ ঘৰত যিসকল কাৰোবাৰ ঘৰত প্ৰেগনেণ্ট মহিলা আছিল, তো সেই প্ৰেগনেণ্ট গৰ্ভৱতী মহিলাসকল চৰকাৰৰ ফালৰ পৰা দাইল চাউল দিছে, তাৰ লগতে অন্য পুষ্টিকৰ খাদ্য তেখেতলোকক খুৱাব সেইখিনি সময়ত প্ৰয়োজন হ'ব পাৰে বুলি ভাবিয়ে আমি তেখেতলোকক 1000 টকাকৈ আমি একোখনকৈ চেক প্ৰদান কৰিছিলোঁ আমাৰ তালাপ গাঁও পঞ্চায়তৰ যিসকল গৰ্ভৱতী মহিলা আছিল। তো তেনেকৈ আমি অক্সিমিটাৰ প্ৰদান কৰিছিলোঁ আশাকৰ্মীসকলক, থাৰ্মো স্কেনাৰ প্ৰদান কৰিছিলোঁ ANM সকলক। তেনেকৈ তালাপ গাঁও পঞ্চায়তৰ ফালৰ পৰা বহু এনেকুৱা ছাত্ৰ ছাত্ৰীক আমি এডমিশ্যনৰ ক্ষেত্ৰত B.Pharm পঢ়া ছাত্ৰী এগৰাকীক আমি সহায় কৰিছোঁ এডমিশ্যনৰ বাবে। খেলুৱৈসকলৰ বাবে আমি ব্যৱস্থা কৰিছোঁ, তাতে সা সুবিধা কৰিছোঁ। আনকি আমাৰ তালাপ গাঁও পঞ্চায়তৰ পৰা কলিকতালৈ খেলিবলৈ যাবৰ কাৰণে, টাইকাণ্ডো কাৰাটে খেলিবলৈ যাবৰ কাৰণে একেবাৰে দুখীয়া পৰিয়াল এটাৰ 2গৰাকীকৈ ছোৱালী আমি সম্পূৰ্ণ অহা যোৱা যাৱতীয় ব্যৱস্থাখিনি কৰিছোঁ তেখেতৰ। তো তেনেকৈ আমি বহু ধৰণৰ কৰিছোঁ। এগৰাকী একেবাৰে দুখীয়া ঘৰৰ ছোৱালী আমি তালাপ গাঁও পঞ্চায়তৰ এটা ৰাস্তাৰ কাম কৰি থাকোঁতে তেখেতৰ ঘৰৰ সন্মুখত গৈ দেখিছোঁ, ছোৱালী এগৰাকীয়ে মানে BA কমপ্লিট কৰিলে, ছোৱালীগৰাকীয়ে বিচনাতে 3গৰাকী ষ্টুডেণ্টক লৈ টিউশ্যন কৰি আছিল। তো সেইখিনি সময়তে মই দেখিলোঁ তাই 3গৰাকী বিচনাত টিউশ্যন কৰি আছে। তেতিয়া সুধিলোঁ, ক'লে বহিবলৈ ঠাই নাই কাৰণে 3গৰাকী লৈ গৈছোঁ। তেতিয়া আমি তালাপ গাঁও পঞ্চায়তে কি কৰিছোঁ, লগে লগে 26 জানুৱাৰী হওক বা 15 আগষ্ট হওক আমি অনুষ্ঠান পাতোঁ। সেই অনুষ্ঠানবিলাকত তেনেকুৱা বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা দিবলৈ যত্ন কৰোঁ। আৰু তেনেকুৱা সেই ছাত্ৰীগৰাকীকো আমি টিউশ্যন কৰি 2 টকা পইচা তেখেতে ইনকাম কৰি, কাৰণ তেখেতলোকৰ ঘৰত 3গৰাকী মহিলাই, পুৰুষ নাই। তো সেই টিউশ্যন কৰিবলৈ যাতে ষ্টুডেণ্ট বেছি পাওক বুলিয়ে বহিবলৈ সুবিধা কৰি ল'ব পাৰক বুলিয়ে 2খন আমি দুযোৰ বেঞ্চ ডেস্কৰ ব্যৱস্থা কৰি দিছোঁ। আমি তেনেকুৱাকৈ বহু ছাত্ৰ ছাত্ৰীক আমি এডমিশ্যনৰ সময়ত যাৱতীয় বহি কাগজপত্ৰ কিনি ল'বৰ বাবে আমি সহায় কৰিছোঁ পঞ্চায়তৰ ফালৰ পৰা। কেঞ্চাৰ পেচেণ্টক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰ্থিকভাৱে। তাৰপিছতে আকৌ ডিব্ৰুগড়ৰ পৰা তালাপলৈ যথেষ্টখিনি দূৰ আছে, তেনেকুৱাকৈ শিশু চকুৰে দেখাত অসুবিধা হোৱা শিশুক আমি অনা নিয়াৰ ব্যৱস্থা কৰিছোঁ পঞ্চায়তৰ নিজাববীয়াকৈ। এই ফাণ্ডবিলাক ক'ৰ পৰা আহে? আপুনি যে ইমানখিনি ক'লে এতিয়া যে ইমান
সকলোতো পইচাই কথা হয় হয় পইচাই কথা সকলো গতিকে এই পইচাবিলাক ক'ৰ পৰা সেইবিলাক ওপৰৰ পৰা আহে নেকি কিবা আচলতে এই পইচাবিলাক ওপৰৰ পৰা তেনেকৈ নাহে পঞ্চায়ত এখনত আমি যেতিয়া গাঁও পঞ্চায়তৰ সভাপতি হৈছোঁ গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ আগমুহূৰ্তত যিধৰণে ইলেকশ্যন হৈছিল ইলেকশ্যন আমি 2খন 3খন 4খন গাড়ী লৈ ৰাইজৰ মাজলৈ গৈ মন্ত্ৰী বিধায়কৰ দৰে মিটিং পাতি আমি তাতে ভোটটো দিয়ক বুলি কৈছিলোঁ আৰু নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ আৰু যেতিয়া পঞ্চায়তৰ চিটত বহিছোঁ চিটত বহাৰ লগে লগে যেতিয়া কাৰোবাৰ সৰুকৈ সমস্যা এটা সমাধান কৰিবৰ কাৰণে যেতিয়া গাঁও পঞ্চায়তখনত আহে ক'ৰবাত বোলে সৰুকৈ ৰাস্তা এডোখৰ ভাঙি আছে 2000 টকা মেৰামতি লাগে পঞ্চায়তৰ ফাণ্ডত সুধিছোঁ পইচা নাই বুলি কৈছে তাৰপিছতে তেতিয়া সেই তেনেকুৱা বস্তুবিলাকে মোক আচলতে মোৰ মনত আচলতে অনুতাপ এটা হৈছিল যে ইমান মন্ত্ৰী বিধায়কৰ দৰে কেনভাছ কৰি মেলি চিটত বহাৰ পিছত যদি মই 2000 টকাৰ কাম এটা যদি ৰাইজে কোৱাৰ লগে লগে কৰি দিব নোৱাৰোঁ ৰাইজৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তেতিয়াহ'লে দেখোন পিছলৈ কেনেকৈ আমি ৰাইজৰ যিটো মৰম চেনেহটো কেনেকৈ বুটলিম তেতিয়া চিন্তা কৰিলোঁ যে আমি প্ৰথমতে ইনকমটো কৰিব লাগিব পঞ্চায়তে ইনকম ক'ৰ পৰা কৰিম আমি ৰাইজক সমস্যাত পেলাই আমি ইনকম কৰিব কেতিয়াও নোৱাৰোঁ গতিকে মই দেখিলোঁ যে অধ্যয়ন কৰিলোঁ ঠাইডোখৰত আমাৰ তালাব যিডোখৰ ঠাই আছে ঠাইডোখৰত আচলতে তালাব বজাৰ বুলি যিখন ঠাই আছে তালাবৰ সেই বজাৰৰ ঠাইডোখৰত ৰাইজে যিখিনি মানুহ আছে তাতে গাড়ী কিনিবলৈ পইচা আছে কিন্তু তেখেতলোকৰ ৰাখিবলৈ ঠাই নোহোৱা হৈছে গাড়ী থ'বলৈ জেগা নাই মানে গাড়ী থ'বলৈ তেখেতলোকৰ ঠাই নাই তো আমি পঞ্চায়তে তেখেতলোকৰ গাড়ী ৰাতি দিনে ৰাখাৰ ষ্টেণ্ড বনাই দিলোঁ আৰু আমি এটা ষ্টেণ্ডত মাহত 600 টকাকৈ লওঁ যোৱাৰ পৰা 72,000 টকা বছৰত পাওঁ আমি সেইটো মানে পঞ্চায়তৰ নিজা ফাণ্ড আৰু মানে সেইটো ক'ত বনাই দিলে ঘৰটো পঞ্চায়তৰ কাষৰ পঞ্চায়তৰ মাটিত বনালোঁ তাৰপিছতে আমি যিবিলাক আমাৰ পঞ্চায়তৰ আশে পাশে থকা দোকানবিলাক ট্ৰেড লাইচেঞ্চৰ পৰা আদি কৰি যিবিলাক আছিল সেই টকাবিলাক আচলতে আগতে কেছ পইচা লোৱা হৈছিলে মই যেতিয়া পঞ্চায়তৰ চকীখনত বহা দিনাখনৰে পৰা সম্পূৰ্ণ এইটো বেংকৰ একাউণ্টত যিটো নিজা আমাৰ পঞ্চায়তৰ হয় অন ফাণ্ড বুলি কৈছে সেই অন ফাণ্ডৰ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু তেতিয়াৰ পৰা যিবিলাক পইচা গোট খোৱাৰ লগে লগে অলপ যেতিয়া গোট খাই গৈ আমি সেই টকাৰে কামখিনি কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু আমি প্ৰতিটো আমি বছৰ 15 আগষ্ট হওক বা 26 জানুৱাৰী হওক সেই 26 জানুৱাৰী আৰু 15 আগষ্টত এনেকুৱা ব্যক্তি আমি নিৰ্বাচিত কৰি তেখেতলোকক সম্বৰ্ধনা দিওঁ তেখেতলোকক সহায় কৰিবলৈ চেষ্টা এটা কৰোঁ আমি বেছি দিন হোৱা নাই আমি আমাৰ যিসকল আমাৰ তালাব গাঁও পঞ্চায়তৰ ভিতৰত 5,000তকৈ অধিক ব্লাড ডনেট কৰিছে যিটো বস্তু আমাৰ সাধাৰণতে কোনো স্বীকৃতি নিদিয়ে হয় 5,000তকৈ অধিক যিসকলে ব্লাড ডনেট কৰিছে সেই ব্লাড ডনেট কৰাখিনিক আমি এখন স্বীকৃতি তেখেতলোকৰ প্ৰমাণ পত্ৰ হিচাপে কৃতজ্ঞতা পত্ৰ আমাৰ ফালৰ পৰা তেখেতলোকক ধন্যবাদৰ পত্ৰ এখন দিছোঁ লগতে তেখেতলোকক আমি অকণমান শক্তিবৰ্ধক হিচাপে কিছুমান হৰলিক্সৰ পৰা আদি কৰি বাদামৰ পৰা আদি কৰি তেনেকৈ পেকেটিং কৰি দিছোঁ তেখেতক সন্মান এটা দিছোঁ যিহেতু তেখেতলোকে কাৰোবাৰ ঘৰ এখনৰ হাঁহি ঘূৰাই আনিছে আৰু তেনেকুৱাকৈ আমি সেই ভিতৰত কিছুমান এনেকুৱা ব্যক্তিক উলিয়াই আনো প্ৰতিটো 15 আগষ্ট হওক বা 26 জানুৱাৰী আৰু সদায় ব্যতিক্ৰম এটা অনুষ্ঠান হয় তালাব গাঁও পঞ্চায়তত 15 আগষ্ট হওক 26 জানুৱাৰী আৰু ৰাইজেও এতিয়া আশা কৰি থাকে যে 15 আগষ্ট আহিলে কিবা এটা হ'ব বা 26 জানুৱাৰী আহিলে কিবা এটা হ'ব দেখিবলৈ পাম বুলি তালাবৰ ৰাইজেও আশাবাদী হৈ আছে মই মাজতে সুধিছোঁ পঞ্চায়তৰ আপুনি এতিয়া বনোৱা কথা ক'লে ৰাস্তা পদূলি বনোৱা এই যিবোৰ ঠিকাঠেকুলি কাম এই ঠিকাঠেকুলি কামবিলাক আচলতে কেনেধৰণে পায় নে আপোনালোকৰ পঞ্চায়তৰ নিজা কিবা ঠিকাদাৰ থাকে নেকি যে এজনেই কামবিলাক কৰিব নে কোনোবা DC বা প্ৰশাসনিকে হওক বা আপোনালোকৰ ৰাজনৈতিক কিবা এনেকুৱা হেঁচা থাকে নেকি যে ঠিকাদাৰ আমুকজনেই কামটো কৰিব এনেধৰণৰ কিবা ছিষ্টেম আছে নেকি মানে এইকাৰণে মই কথাটো সুধিছোঁ আমি যে দেখোঁ যে বহুত পঞ্চায়তত একেকেইজন মানুহেই সকলোবিলাক কাম কৰে যদি ষ্ট্ৰীট লাইট এটা আহিলে সেইকেইজন মানুহে কৰিলে যদি ব্লক ফেভাৰ নে কি কয় তাৰ পথ এটা আহিলে সেইখিনিয়ে কৰিলে ক'ৰবাৰ বোলে ঘৰ এটা কিবা চেণ্টাৰ এটা বনাবলগীয়া হ'ল সৰুকৈ তেওঁলোকে কৰিলে PMOY ঘৰ আহিলে তেওঁলোকে কৰিলে পঞ্চায়তত তেনেকুৱা কোনো ধৰণৰ তেখেতলোকে একেটা ঠিকাদাৰে কৰিব লাগিব বুলি কোনো কথা নাই MGNREGAৰ যিটো আছে যিখন আইন আছে MGNREGAৰ যিখন মেটেৰিয়েলছৰ কাম যিটো হয় মেটেৰিয়েলছৰ কামৰ বাবে ভেণ্ডৰ বনাব লাগে ভেণ্ডৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো আমাৰ জিলা পৰ্যায়ত থাকে
জিলা পৰ্যায়ত গৈ সেইটো ভেণ্ডৰ সেইটো আপুনিও গৈ তাতে ভেণ্ডৰটো খুলিব পাৰিব আপুনি আপোনাৰ ডকুমেণ্টছ দি CA দ্বাৰা আপুনি কোন অফিচত গৈ কৰিব লাগে সেইটো জিলা পৰিষদত কৰিব লাগে সেইটো প্ৰথম অৱস্থাত আপুনি CA লগত যোগাযোগ কৰি আপুনি নিজৰ ভেণ্ডৰটো ৰেজিষ্ট্ৰেশ্যনটো কৰি মেলি ফাৰ্মখন বনাই তাতে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে আৰু 14 ফাইনেন্স বা 15 ফাইনেন্সৰ ক্ষেত্ৰত কোনো ঠিকাদাৰ আচলতে নাথাকে বিল মাৰোঁতে কিন্তু ভেণ্ডৰ বিলতে মাৰিব লাগে কোনোবা দোকানৰ ভেণ্ডৰ হ'লেও হৈ যায় কিন্তু পঞ্চায়তৰ 14 ফাইনেন্স আৰু 15 ফাইনেন্সত এখন কমিটি বনাই দিয়ে তদাৰক কমিটি এখন থাকে তাত গাঁও পঞ্চায়তৰ সভাপতিজন কিন্তু তাত সভাপতি নহয় ৰাইজৰ মাজৰ পৰা এজনক আনি সেই কামটো চোৱা চিতা কৰিবৰ কাৰণে তেখেতক সেই তদাৰক সমিতিখনৰ সভাপতি বনায় আৰু গাঁও পঞ্চায়তৰ ছেক্ৰেটেৰীজন সেই সমিতিখনৰ ছেক্ৰেটেৰী হয় বাকী সদস্যবিলাকত থাকি যায় মেম্বাৰ থাকি যায় গাঁও পঞ্চায়তৰ সভাপতি থাকি যায় কিন্তু মুখ্য কামটো চোৱা চিতা কৰাৰ ক্ষেত্ৰত কিন্তু সেই ৰাইজৰ মাজৰ পৰা যিজন নিৰ্বাচিত কৰি দিয়ে আৰু নিৰ্বাচিত কৰি দিয়াখন আপুনি মই আমাৰ পঞ্চায়তৰ টেবুলত বহি বা কোনোবা এটা কাৰোবাৰ ঘৰত বহি কিনে হেৰি কৰা নহয় এখন একচুৱেলি এখন ৰাজহুৱা মিটিং হ'ব লাগে মানে য'ত কামটো হ'ব তাতে হ'ব লাগিব সেই ৱাৰ্ডটোতে হ'ব লাগিব আৰু য'ত কামটো হ'ব আৰু সেই ৰাইজৰ মাজৰ পৰা সভাপতিজনক নিৰ্বাচন কৰি দিয়ে যে আমুকে এই কামটোৰ তদাৰক সমিতিখনৰ সভাপতি হ'ব লাগিব প্ৰস্তাৱ কৰিব লাগিব আৰু তেখেতৰ সমৰ্থনত যদি ওলায় তেতিয়াহ'লে তেখেতে সভাপতি হ'ব আৰু এনেকুৱা কোনো হেৰি নাই মানৱ সোণোৱালে নিজে মনে মনে সভাপতি কাৰোবাক দিছে বা আপোনাক ভাল লাগিছে আপোনাক দিছোঁ তেনেকুৱা নহয় আচলতে আৰু এই ধৰণে যদি সমিতিবিলাক গঠন নকৰে তেতিয়াহ'লে ধৰিব পাৰে ৰাইজে কয় যে এই ধৰণে কিয় হোৱা নাই আৰু কামটো কিন্তু সেই সভাপতিজনে নিজেই কৰিব নোৱাৰে সেইটো পঞ্চায়তে ঠিক কৰিব ভেণ্ডৰ কোনে কৰিব কামখিনি পঞ্চায়তে কৰিব ভেণ্ডৰ কোন ভেণ্ডৰে কৰিব আচলতে কি হয় টেণ্ডাৰ ছিষ্টেম হয় আচলতে বোলে কোনে কম টকাত কামটো কৰি দিব কিন্তু বহু ক্ষেত্ৰত দেখা যায় টেণ্ডাৰটো হৈ নুঠে আৰু তেনেকৈ কামবিলাক চলি থাকে আৰু পঞ্চায়তৰ দুৰ্নীতিটো বেছি তেনেকুৱাকৈ কামবিলাক দুৰ্নীতিটো কিমান হয় সেইটো ক'ব নাযাওঁ কিছু সভাপতিৰ মানে কিছু কমিশ্যনৰ অংক থাকে হয় কেতিয়াবা কিছু ক্ষেত্ৰত কাৰোবাৰ কিবা যদি অংক বাতৰিটো দেখোঁ যে কোনোবা এৰেষ্ট হৈছে সভাপতিয়ে হওক পঞ্চায়তৰ সচিবে হওক দুৰ্নীতি কৰাৰ কাৰণে বা দুৰ্ভাগ্য হয় আমাৰে সতীৰ্থ এজন কেইদিনমানৰ আগতে শুনিলোঁ কেইমাহমানৰ আগতে এই PMOY ঘৰৰ ক্ষেত্ৰত হেৰি হৈছে এইটো দুৰ্ভাগ্য কথা কাৰণ টকা এনেই কম আহে একেবাৰে কম আহে টকা আৰু সেই যিটো টকাটো ঘৰ এটা সম্পূৰ্ণ হৈ কেতিয়াও নুঠে ভালদৰে যদি আপুনি চাবলৈ যায় তাতে যদি কিবা আকৌ অংক মিলাবলৈ যায় তেতিয়াহ'লে মই এটা কথাই কওঁ যে তেখেতক পাপে চুব বুলিয়ে ক'ম আৰু যিজনে এই ধৰণে ঘৰটোৰ নামতো যদি 2 টকা পইচা ল'ব বিচাৰে বা 10 পইচা এটা ল'ব বিচাৰে আমি পাৰিলে সহায় কৰিব বিচাৰোঁ যে তেখেতে এইখিনি কাম কৰিছে গতিকে আপুনি যদি পাৰে এইখিনি কৰি দিবচোন তেখেতক আমি আনক ৰিকুৱেষ্টে কৰোঁ যে অলপমান চাই দিব বুলি যিহেতু এতিয়া নিৰ্বাচন আকৌ আহিব হয় মই পঞ্চায়তৰ নিৰ্বাচনৰ কথাই কৈছোঁ আপুনি যিহেতু পঞ্চায়তৰ সভাপতি আছিলে আৰু পঞ্চায়তৰ সভাপতি হিচাপে আপুনি বহুখিনি সন্মান বঁটা বিভিন্ন আপুনি সন্মান বিশেষভাৱে কৰি আনিবলৈ সক্ষম হৈছে তালাবলৈ আকৌ পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মই পূৰ্বতেও কৈছোঁ যে আকৌ এবাৰ খেলাৰ তেনেকুৱা কোনো সপোন মই লগত ৰখা নাছিলোঁ আৰু প্ৰথম 5টা বছৰ মই আচলতে পঞ্চায়তখনে কি কৰিব পাৰে নিজেও জানিবলৈ চেষ্টা কৰিবৰ কাৰণে আহিছিলোঁ আৰু ৰাইজকো পঞ্চায়তখনৰ বিষয়ে অৱগত কৰিম বুলিয়ে আহিছিলোঁ আৰু ঠিক তেনেকৈ যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ আমাৰ কাৰ্যকালত গোটেইবিলাকে সমিল মিলাই কাম কৰি গৈ আৰু বৰ্তমান সময়ত তেনেকুৱা কোনো ধৰণৰ সপোন ৰখা নাই ভৱিষ্যতে যদি কিবা পৰিৱেশ পৰিস্থিতি আপাকে কিবা সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়া দলৰ মজিয়াত দলে সিদ্ধান্ত ল'ব বিধায়ক মহোদয় আছে আমাৰ বিধায়ক মহোদয়ে সিদ্ধান্ত ল'ব নিৰ্বাচন আহি আছে গতিকে নিৰ্বাচনত যিসকল নতুন নতুন প্ৰতিনিধি আহিব সভাপতিয়ে হওক বা অন্যান্য পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক তেওঁলোকলৈ আপুনি কি আহ্বান জনাব বা তেওঁলোকক কি উপদেশ দিব যে এখন পঞ্চায়ত যিটো এলেকা তেওঁলোকৰ সেই এলেকাটো উন্নয়ন কৰাৰ ক্ষেত্ৰত কেনেধৰণে কাম কৰিলে আচলতে আপোনাৰ দৰে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব আপুনি কি আহ্বান জনাব যিহেতু সকলোৱে বহুতেই ভিডিঅ'টো চাব গতিকে ভিডিঅ'টো চোৱা সেই যিসকলৰ মনত পুহি ৰাখিছে যে মই গাঁও পঞ্চায়তৰ সভাপতি হ'ম বা মই গাঁও পঞ্চায়তৰ এগৰাকী প্ৰতিনিধি হ'ম তেওঁলোকক কি ক'ব কি আহ্বান জনাব মই প্ৰথমতে এটা কথাই ক'ম ত্যাগ শব্দটো যিসকল এতিয়া মনতে পুহি ৰাখিছে সভাপতি বা পঞ্চায়তৰ প্ৰতিনিধি হ'ম বুলি মনতে পুহি ৰাখিছে তেখেতলোকে ত্যাগ শব্দটো প্ৰথমতে ৰাখিব লাগিব ত্যাগ শব্দটোতে সোমাই আছে আপোনজনক ত্যাগ দিয়া ৰাইজৰ বাবে
আৰু সেই মনৰ ভিতৰত থকা টকা পইচা লালসা লাখবিলাক সেইবিলাক ত্যাগ দিয়াৰ বস্তুটো সোমাই আছে। গতিকে ত্যাগ বোলা বস্তুটোক আগত ৰাখিব লাগিব, তাৰপিছত আগবাঢ়ি আহিলে হয়তো সমাজখনৰ বা অঞ্চলটো উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম আমি। আচলতে যিখন আমি অসম বিচাৰি আছোঁ সেই অসমখন হ'ব। গাঁও পঞ্চায়তৰ 5 বছৰীয়া যিটো কাৰ্যকাল, আপোনাৰ এটা কাৰ্যকাল, এই কাৰ্যকালটো চলাই নিওঁতে যিহেতু বহু কষ্ট কৰিছে, আপুনি কষ্ট কৰিছে কাৰণে সফলতা লাভ কৰিছে। এই সময়ত আপোনাৰ ৰাইজৰ কাৰণে বেছি কাম কৰোঁতে কৰোঁতে কেতিয়াবা ঘৰৰ মানুহ অসন্তুষ্ট হোৱা নাই নে? আপোনাৰ পৰিয়াল বা তেতিয়া কেতিয়াবা সময় কাৰোবাৰ বেমাৰ, কাৰোবাক লৈ যোৱা এনেধৰণৰ? ভাল প্ৰশ্ন এটা সুধিছে। এই ক্ষেত্ৰত আচলতে সদায় পৰিয়ালৰ যিটো ছাপৰ্ট, সেই ছাপৰ্টটো মেক্সিমাম থাকে কাৰণে আজি এইটো পৰ্যায়ত আমি উপনীত হ'ব পাৰিছিলোঁ। তথাপিও মানে তাৰ মাজতে কেতিয়াবা কিছু ক্ষেত্ৰত যাবলগীয়া ঠাইবিলাকত সময়মতে ওলাব নোৱাৰোঁ, তেতিয়াও পৰিয়ালৰ মিছেজে কেতিয়াবা খং কৰে। আৰু বাকী মা দেউতাহঁতৰ ছাপৰ্টটো সদায় থাকেই, আগৰ পৰাই আছে। যেতিয়া পঞ্চায়তৰ সভাপতি নাছিলোঁ তেতিয়া ৰাতি 10টা 11টা 12টা 1টা বজাত সোমাওঁ, তেতিয়া কোনোদিনা কোৱা নাই যে কি কাৰণে ইমান দেৰি হ'ল, বা আমুকৰ ঘৰৰ কাজিয়াত কিয় গৈছিলি, আমুকৰ ঘৰৰ কাজিয়া বা থানাখনত কিয় গৈছিলি। তো ৰাইজৰ কাৰণে যিহেতু ওলাই গৈছোঁ, মা দেউতাহঁতৰ সদায় বিশ্বাস এটা আছে কাৰণে বৰ্তমানলৈকে সেইটো আছে। কিন্তু বৰ্তমান এতিয়া যিহেতু সাংসাৰিক জীৱনলৈ আহিলোঁ, সাংসাৰিক জীৱনত কিছুমান সময়বিলাক মিলাবলৈ যাওঁতে, কেতিয়াবা স্কুলৰ ছোৱালী নিবলৈ যাওঁতে, থ'বলৈ যাওঁতে, কেতিয়াবা আনিবলৈ যাওঁতে, তেনেকুৱা ক্ষেত্ৰত অলপ সময়বিলাক খেলি মেলি হয় যদিও নিজৰ দায়িত্বখিনি সমাজৰ দায়িত্ব এটা লৈছোঁ যেতিয়া, গতিকে সমাজৰ দায়িত্বটো প্ৰথম অগ্ৰাধিকাৰ দি এইফালেও কৰিবলৈ যত্ন এটা কৰোঁ। তো সৰু সুৰাকৈ কেতিয়াবা থাকি যায় সাংসাৰিক জীৱনৰ, অসন্তুষ্ট থাকে আৰু কিছু অলপ থাকে। কিন্তু সেইখিনি এফালে আকৌ মানে বৌৱে বুজি পায় আৰু সেইফালৰ পৰা আকৌ আজি সাংসাৰিক হোৱাৰ কাৰণে যথেষ্টখিনি সহায়ো হয়। কেতিয়াবা কিছু ক্ষেত্ৰত সাহসখিনিও দিয়ে, ৰাতিপুৱালৈ চাহ একাপো দিয়া হয়। আৰু কেতিয়াবা ফোন এটা কৰি কিনে কিবা এটা হ'লেও ফোনত হ'লেও তেখেতে চিন্তাটো কৰিব নিদিয়ে, বা তেনেকুৱাকৈ ভালেখিনি মানে ছাপোৰ্টটো পায়। আৰু আচলতে কি হয়, সাংসাৰিক শব্দটোৰ ভিতৰত এই গোটেইখিনি নাথাকিলে সংসাৰ কৰা যেনো নালাগিব। সেইকাৰণে আমি অনুষ্ঠানটো শেষ কৰিব লাগিব। আমি অনুষ্ঠানটো শেষ কৰাৰ আগত আপোনাৰ পৰা খুব সময় আমি খুব আৰু দুটাই আপোনাক প্ৰশ্ন কৰিম। আপোনাক যদি মই কওঁ যে বৰ্তমান সময়ত ৰাজনীতিৰ যিটো আচলতে ছিষ্টেম ব্যৱস্থাটোৰ প্ৰতি উঠি অহা প্ৰজন্ম কিন্তু অনীহা আহিছে। তেওঁলোকে ৰাজনীতিটো বুলি ক'লেই, মই আগতে কৈছোঁ যে পঞ্চায়তৰ সভাপতি বুলি ক'লে যেনেকৈ বেলেগ এখন ছবি থাকে, ঠিক তেনেধৰণে ৰাজনীতি বুলি ক'লেও আচলতে বেলেগ এখন ছবি, বেলেগ এটা দৃষ্টি আমাৰ আহিবলৈ ধৰিছে। গতিকে উঠি অহা প্ৰজন্মক আপুনি কি আহ্বান জনাব ৰাজনীতি ক্ষেত্ৰখনত জড়িত হোৱাৰ সন্দৰ্ভত? মই এইখিনিতে ক'ব বিচাৰোঁ, ৰাজনীতিৰ জৰিয়তে অঞ্চল এটা বা সমাজ এখনক আগবঢ়াই লৈ যাব পৰা যাব। আমি যিমানে দল সংগঠন নকৰোঁ কিয়, ৰাজনৈতিকটো লাগিবই। ৰাজনীতি নহ'লে আপুনি অঞ্চলটোৰ ক্ষেত্ৰখনত বা সমাজ এখনক বা উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়াটো অলপ অসম্ভৱ হয়। সেইকাৰণে শিক্ষিত চামক সদায় ৰাজনীতিক ক্ষেত্ৰখনত আগবাঢ়ি আহিবলৈ মই অনুৰোধহে কৰিম। কিয়নো দূৰৰ পৰা দেখিবলৈ হয়তো সঁচাকৈ মানে আমি আঁতৰি থাকোঁ কাৰণে বেয়া যেন লাগে। আৰু আমি যদি শিক্ষিত চামে যদি আগভাগ নল'ম, তেতিয়াহ'লে ছিষ্টেমটো আৰু বেয়াৰ ফালে গুচি যাব। গতিকে শিক্ষিত চামক অনুৰোধ কৰিম, ৰাজনীতিৰ প্ৰকৃত অৰ্থটো বিচাৰক আৰু ৰাজনীতিলৈ আহক। আৰু আহি মনে বিচৰা যিবিলাক ৰাইজৰ আচলতে অতি প্ৰয়োজনীয় সমস্যা যিবিলাক থাকে বা অঞ্চলটোৰ হিতৰ বাবে যিবিলাক কাম কাজ থাকে, সেইখিনি কাম কাজখিনি কৰক। যিহেতু পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যকাল শেষ হ'ল, ৰাইজে যদি বিচাৰে নিশ্চয় আকৌ আহিব। তাৰ পিছত লাহে লাহে আকৌ বেলেগ ধৰণৰ সপোনবিলাক কেনেধৰণৰ আছে, যে সাংসদ, বিধায়ক, সাংসদটো পিছত হ'ব বাৰু, বিধায়ক, সাংসদ তেনেধৰণে কিবা আছে নেকি পৰিকল্পনা বা মনত? তেনেকুৱা কোনো ধৰণৰ মই সপোন বা তেনেকুৱা পৰিকল্পনা কৰা নাই। মই পূৰ্বতেও কৈছোঁ আপোনাক, উনুকিয়াইছোঁ কথাটো, যে 5টা বছৰে আচলতে লক্ষ্য উদ্দেশ্য লৈ আহিছিলোঁ ৰাইজৰ বাবে কৰিম বুলি। কিন্তু এনেকুৱা নহয়, পদবীত নাথাকিও ৰাইজৰ বাবে সদায় কাম কৰি যাম, এইটো সঁচা কথা। কিন্তু পঞ্চায়ত এখনৰ বিষয়ে বা চৰকাৰী ছিষ্টেম এটা আচলতে কি ধৰণৰ কাম কৰে, কি বা কৰিব পাৰে, সেই বস্তুটো জানিবৰ কাৰণে আৰু ৰাইজক জনাবলৈ আচলতে আহিছিলোঁ। গতিকে বাকী বিষয়বস্তুবিলাক ভবা নাই যে ভৱিষ্যতে কিবা অন্য পদবী বা কিবা ওপৰলৈ আগবঢ়াৰ কথা। সেইখিনি সময় সাপেক্ষে, আৰু আমাৰ যিহেতু বিধায়ক মহোদয় আছে, তেখেতে যথেষ্ট আমাৰ অঞ্চলটোৰ কাৰণে হিতৰ বাবে চিন্তা কৰি আছে। আৰু ভৱিষ্যতে ক'ৰবাত যদি তেখেতে কিবা ভাল দেখে, তেখেতে সিদ্ধান্ত ল'ব বুলি আশা ৰাখিছোঁ। আৰু মোৰ ফালৰ পৰা এটাই ক'ম,
সাংসদ আৰু বিধায়ক সেইটো আমাৰ একেবাৰে সপোনৰ বাহিৰৰ কথা আৰু আপোনাৰ বাহিৰৰ নহয় আৰু এইটো নিজৰ কথা আমি আপোনাক ধন্যবাদ জনাইছোঁ আজি বহুমূলীয়া সময়খিনি আমাক আপুনি দিলে আপোনাৰ যি আচলতে 5 বছৰীয়া যিটো পঞ্চায়তৰ কাৰ্যকাল আছিলে কাৰ্যকালৰ কেনেধৰণে আপুনি ইমান সফলতা লাভ কৰিলে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিলে গোটেই কথাবিলাক আমি পাতিবলৈ চেষ্টা কৰিলোঁ লগতে যিসকলে ভৱিষ্যতে ৰাজনীতি কৰিবলৈ অনীহা প্ৰকাশ কৰে শিক্ষিত যুৱক যুৱতী তেওঁলোকলৈও আপোনালোকে অনুৰোধ জনাইছে আমি আশা কৰিম এই ভিডিঅ'টোৰ যোগেদি উঠি অহা প্ৰজন্ম বা পঞ্চায়তৰ ব্যৱস্থাটোৰ যোগেদি অঞ্চলটো উন্নয়ন কৰিম বুলি ভবা যিসকল যুৱক যুৱতী আছে তেওঁলোক নিশ্চয় লাভান্বিত হ'ব আমি আপোনাক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আমি আশা কৰিছোঁ আপোনাৰ যদিও আপুনি মনেৰে প্ৰকাশ কৰা নাই আপোনাৰ যিবিলাক সপোনবিলাক বাস্তৱত ৰূপায়িত হওক আৰু ইয়াৰ লগে লগে আমি আজি আমাৰ এই কথাশিল্পৰ এই ভিডিঅ'ৰ পৰা আমি বিদায় মাগিছোঁ বহুত ধন্যবাদ থাকিল আপোনালৈ থাকিল কথাশিল্পৰ প্ৰতিগৰাকী বিষয়ববীয়ালৈ ধন্যবাদ থাকিল পৰিয়ালবৰ্গলৈ ধন্যবাদ থাকিল ধন্যবাদ